আমি গৈ আছো লাচিত মৈদাম লাচিত মৈদাম হাই ইফালখন খোলা আছে এফালে বহিব দিগদাৰ আছে আইসক্রিম কিন্তু গৰম দেখিলে আইসক্রিম খোৱা মানুহ কিন্তু যেতিয়া স্কুল যাব কাৰণে যেতিয়া আছে চৰ্দি লাগিব তাৰপিছত যেতিয়া স্কুল নাযাওঁ আজি চৰ্দি লাগিছে বা আইসক্রিম খালে চৰ্দি হ'ব তেতিয়াহে মজাটো ওলাব হয় নাই লাগিব নেকি চৰ্দি আত্মা বেমাৰ হ'লে তুমি আইসক্রিম খাইছা ৰৈ পল গাই থ এতিয়া কি হ'ব হাই ফ্ৰেন্ডছ মই আইসক্রিম খাই হৈ গ'ল আৰু আপুনি নাজানে আমি কলৈ গৈছো আমি গৈছো দিয়ক আৰু দেতাই গাইছিলে গৈ আছে আৰু আমি দিয়কলে খেলে বিহু নগলো কাৰণে বিহু সদায় ডাঙৰটো খেলা কৰিব লাগে কাৰণে আজি দিয়ক আইতাক খেলা উঠাওঁগে আৰু এদিন থাকিম Saturday আজি Saturday হয় কাইলৈ আমি আহিম আজি থাকিম আমি মানে Monday মোৰ স্কুল আছে পালো 7 আৰু 7 আৰু 7 4 লেন ধুনীয়া ৰাস্তা হৈ গ'ল গোটেই ৰাস্তাটোৱে বৰ ধুনীয়া ভালে বাগান ইয়াত কুকুৰা বুলি ধৰিছে এই ৰিয়ান আৰু বাগান আছে কোৰাল নি এখন হা কোমা ললা এখন কি চশমাখন ইয়াতে আছে কাৰ এখন আমাৰ হয় ৰেলৱে মোৰে ৰিয়ান তোমাৰখন কি কৰিলা দুখন ফিজপ আছে গোটেইখন বাগান ৰ'দে গৈছে বাগানখিনি ইমান ধুনীয়া মোৰ লাগি আছে ভাল লাগিলেতো ভিডিঅ'টো মই ছাবস্ক্ৰাইব আৰু লাইক এটা কৰি দিব আৰু তাৰপিছত কমেণ্টও কৰি দিব কমেণ্ট ডাল নেকি আৰু গোটেই ভিডিঅ'টো চাই থাকিব মাজে মাজে গছ ইমান ধুনীয়া লাগিছে আৰু ৰুই দিছে গছপুলি গছ পুলিও ৰুই দিছে তামোল দেউতাৰ ফেভৰেট বস্তু এটা লৈ গৈছে ব্ৰইলাৰ পোৱালি কয়লাবোৰ কাপাক দেউতাই ভাল পায় সেইকাৰণে ঠাণ্ডা পাবখন দিছে আৰু এইবোৰ মাজে মাজে গছ ইমান ভাল লাগিছে গছ ৰুব লাগে আমি হয় নাই কাটিব লাগে নে ৰুব লাগে গছ ৰুব লাগে ৰুব লাগে গছে আমাক কি দিয়ে হাৱা আৰু তাৰপিছত অক্সিজেন আৰু তাৰপিছত চাহ দিয়ে হাই ফ্ৰেণ্ডছ আমি কুঁহিয়াৰ খাইছোঁ মায়ে খাব নাপালে কাৰণে মনটো বেয়া সেইকাৰণে মনটো একদমেই বেয়া চাই থাকা আমি পাম এতিয়া ইমান দূৰ আহিলোঁ কেনেকুৱা লাগিছে মনটো এই ভাগৰ লাগি আহিছে মনটো ভাল লগা নাই আৰু আজি অকলে অকলে চলাব আছে গাড়ীটো মায়ে নচলালে অকণমান সেইটো ঘৰকে চলাই আহিছিলে আকৌ তেল এতিয়া মই পালোহি এতিয়া বেক কেমেৰা ইয়াত তিয়কত আছে হাই ফ্ৰেণ্ডছ আমি এতিয়া পালোহি ইয়াত আইতা হাত শুই আছে মুনুমাই ইয়াত ৰন্ধা হৈছে তিয়ক আইতা এইটো মমাকক লগ পাই একদম মানে গান নহয় মই গান ভাগি আছে এখন লৈ এখন দুমুনীয়া বস্তা এটা লৈ যোৱা নিচিনা কেকৰ জেগাত ল'ব
কালি শুলোঁ মই আৰু তাৰপিছত এতিয়া মই কিবা খাবলৈ ওলাইছোঁ এতিয়া খাম মই অ'টছ দেউতাক অ'টছখিনি দেখিবলৈ এনেকুৱা এইখিনি অ'টছ দেউতাই ভাত খাইছে দেউতাই ভাত খাই কেনেকুৱা লাগিছে মজা মাছ একদম দুপিচ দিছে মোক দেই তোমাক দিলে ৰ'জ খাম ক'লোঁ আৰু তাৰপিছত আমি অকণমান দেৰিকৈ সেইফালে যাম কৰঙালৈ যাম